আজি আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এগৰাকী বিশেষ ব্যক্তিৰ ঘৰলৈ আহিলোঁ। তেখেত এয়া আমাৰ সন্মুখত নিশ্চয় দেখিছে। আজি তেখেতে আহি জীৱনৰ ৮০টা বসন্ত অতিক্ৰম কৰিলে। এই জীৱনৰ দীৰ্ঘ পৰিক্ৰমাৰ মাজেদি আহোঁতে তেখেতৰ বিভিন্ন অভিজ্ঞতাৰে আজি পুষ্ট হৈ আজি বয়সত তেখেত উপস্থিত হৈছে। সেইজন আমাৰ অতি শ্ৰদ্ধাৰ শ্ৰীযুত বীৰেন শৰ্মাদেৱ। বীৰেন শৰ্মাদেৱৰ ঘৰলৈ আমি সমলয় পৰিয়াল সকলো সমবেত হৈ লৈ আহিলোঁ আৰু ছাৰক আমি তেখেতৰ জন্মদিনত আজি তেখেতক আমি অকণমান শ্ৰদ্ধা আৰু মৰম যাচিব বিচাৰিছোঁ। এয়া তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে আমাৰ অতীতৰ সোণহেৰীয়া কথা শিতানৰ পৰিচালক দীপজ্যোতি বৰগোহাঁই। আৰু তাৰ লগতে আমাৰ সংস্কৃতিৰ পথাৰৰ শিতানত পৰিচালক কুমুদ কলিতা দেৱেও তেখেতক মৰম আৰু শ্ৰদ্ধা জনাইছে এটি কিতাপৰ টোপোলা আৰু এটি কলমে। আমি শ্ৰদ্ধাৰ বীৰেন শৰ্মাদেৱৰ লগত কিছু মনৰ আজি কথা পাতিম। তেখেতৰ অভিজ্ঞতাৰ সৈতে আমি ভাৱ বিনিময় কৰিম। আহকচোন এতিয়া যাম তেখেতৰ কাষলৈ। আজিৰ দিনটোত আচলতে আমি এটুকু সুখী হৈছোঁ। আপোনাৰ দৰে এজন বয়োজ্যেষ্ঠ ব্যক্তিক আমি আজিৰ দিনটোত বিশেষকৈ জন্মদিনৰ শুভেচ্ছা জনাবলৈ পাই আমি সুখী হৈছোঁ। আৰু সমলৰ পৰিয়ালৰ পৰা আপোনালোক ছাৰ, এইখিনিতে আপোনাৰ মনৰ কথা অলপ আমি বিনিময় কৰিব বিচাৰিছোঁ। বিশেষকৈ আপুনি এটা দীৰ্ঘ চাকৰিকাল পাৰ কৰি আহিছে আৰু তাৰ লগে লগে আপুনি এটা সুদীৰ্ঘ সাংবাদিকতাৰ কৰ্মৰ মাজেদি আহিছে আৰু ইয়াৰ উপৰিও আমাৰ নাজিৰাত যি এটা বৌদ্ধিক সংগঠন সাহিত্য সংবাদ সাহিত্য সাংস্কৃতিক মঞ্চ, সেই মঞ্চৰ এজন আপুনি প্ৰতিষ্ঠাপক সম্পাদক সভাপতি এনেধৰণে আপুনি কাৰ্যনিৰ্বাহ কৰি আজি আপুনি এই স্তৰত আপুনি কৰিছে। আৰু এই সময়ত আপোনাক আমি কি দিম আমাৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা ৰাখিছোঁ। আৰু আপোনাৰ এই আজিৰ দিনটো আপোনাৰ অনুভৱ কেনেকৈ? মোৰ অনুভৱ মানে মই আশা কৰা কাম কিছুমান মোৰ সদায় জীৱনত ডাঙৰ হেঁপাহ আছিলে মই যদি ভাৰতবৰ্ষ প্ৰতিখন তিনিখন চাকৰি পাৰিলোঁ সুন্দৰ। কিন্তু ভগৱানে মিলাই দিলে জানো মই আশা কৰা মতে এই ভাৰতমহাসাগৰ চালোঁ, বংগোপসাগৰ চালোঁ, আৰৱ সাগৰ দেখিলোঁ, চিল্কা হ্ৰদত নাও চলালোঁ, ৰাজঘাট দেখিলোঁ। তাৰপৰা আমাৰ যে নদীটো এতিয়া বিখ্যাত আছে জগন্নাথ নদী দেখিলোঁ। তাৰপিছত এই সম্ৰাট আলি এই হাইদৰ আলি তাত পৰা চকৰে হীৰা দেখিলোঁ, ঘৰটো দেখিলোঁ। তাৰপৰা এই জৱাহৰলাল নেহৰুৰ ঘৰটো দেখিলোঁ, ইন্দিৰা গান্ধীৰ ঘৰটো দেখিলোঁ। তাৰপৰা ইন্দিৰা গান্ধীয়ে কমলদৈৰ পৰা আৰম্ভ কৰি চব পৰিয়াল ঘৰবিলাক দেখিলোঁ। এইবিলাকতে বহুত বস্তু মই দেখিলোঁ। কন্যাকুমাৰীটো ভাৰতৰ পৰা একদম দক্ষিণত সেইখিনি মই দেখিলোঁ। তাৰপিছত আমাৰ স্কুলৰ ভালেমান হাজাৰ ল'ৰা ছোৱালী মেট্ৰিকত তেনেকৈ পাহৰিলোঁ মই সেইটো। তাৰমানে মোৰ এতিয়া এনেকুৱা যে গোটেই জীৱনটো যে মই মাৰি নতুন ঘৰ স্কুল পঢ়াত মই অৰিহণা আছে, নাজিৰা কলেজ প্ৰতিষ্ঠা কৰাত মোৰ অৰিহণা আছে। তাৰপৰা বৰগুৰি কলেজ বৰগুৰি হাইস্কুল পতাত মোৰ অৰিহণা আছে। তাৰপৰা প্ৰথম যুৱ সংঘ নাজিৰা মজত মই কৰিছিলোঁ মই শিকিছোঁ প্ৰথম শিকিছোঁ। তাৰপিছত এতিয়া সংবাদ সাহিত্য সাংস্কৃতিক মঞ্চ খোলাৰ পিছত মোকে অনুকৰণ কৰি অসমত কেইবাজনো খুলিছে। সংবাদ সাংস্কৃতিক মঞ্চত নাই লোৱা, লগত নাই চাই তুমি সংবাদ আৰু সাংস্কৃতিক মঞ্চ বহুতো খুলিছে।
এই পুৰণা কথাবিলাক মোৰ কেতিয়াবা মনত পৰে, মনটো ভাল লাগে। আৰু চাকৰিত সোমাইছিলোঁ 100 টকা নময়, 3 মাহত মূৰত কেতিয়াবা 20 টকা, কেতিয়াবা 25 টকা। এই ঘৰটো মই ষ্টৰি বনাব নোৱাৰিলোঁ, গতিকে মই লাইফ ইঞ্চুৰেঞ্চ এজেঞ্চি ল'বলগীয়া হ'ল। আৰু লাইফ ইঞ্চুৰেঞ্চি মই ওলাই যাব নোৱাৰোঁ, কিন্তু মোৰ এটা এই কাগজৰ সাংবাদিকতা কৰিলোঁ, বহুত কাগজ। তেজপুৰৰ মহাজাতি কৰিলোঁ, অগ্ৰদূত কৰিলোঁ, জন্মভূমি কৰিলোঁ, ইষ্টাৰ্ণ ক্লিয়াৰিং কৰিলোঁ। তাৰপিছত আমাৰ সময়তো আজিকালিও এই কেইদিনমান তাৰমানে লিখিব পৰা নাই, লিখিয়ে থাকোঁ। দৈনিক অসমত কৰিলোঁ, এনেকৈ বহুত কাগজৰ সাংবাদিকতাও কৰোঁ। এনেকৈ এইবিলাকৰ কেতিয়াবা মোৰ এতিয়া মনত পৰে। আৰু এতিয়া খালি সেইদিনা SDO অফিচলৈ গৈছিলোঁ মই, আগৰগৰাকী মহিলা SDO। মই আমাৰ সংবাদ সাহিত্য মঞ্চৰ প্ৰতিষ্ঠা দিৱস পালন কৰিবলৈ পাৰ্মিশ্যন কৰিবলৈ বুলি কৈছোঁ। মানুহগৰাকী কৰ্ণনমা হ'ল, আপুনি এইবোৰ কেলৈ আহিছে, আপুনি নাহিব, মই আপোনাক কৈছোঁ আপুনি ওলাব। এতিয়া মই খবৰটো কৰি আছোঁ, এইটো অকণমান চাইকলজিকেলি এফেক্ট কৰিছোঁ। মানুহৰ মাজত চাকি যোৱা যি মনটো বিশ্বাসত যিকোনো মানুহৰে এতিয়া সেই মানুহৰ কথা পাতিব নাই, মাতো গাঁৱত বসন্তৰ মাজত তহঁতে আহিবিচোন, আধা ঘণ্টা মই ইয়াতে গৈ ইয়াকো কওঁ, এই বৰুণকো কওঁ, এনেকৈ কৰি সমলয় আৰু হেৰিৰ লগত মোৰ বিশেষ সম্পৰ্ক, আছামিজ সময় এই দুটা চেনেলৰ লগত মোৰ বিশেষ সম্পৰ্ক। সেইকাৰণে কেতিয়াবা এই দুটালৈকে মই কিবা কিবি পঠিয়াওঁ। আৰু আছামিজ হিন্দুটোলৈ মই বেছিভাগ পঠিয়াওঁ, সমলয়লৈ বেছিভাগ পঠিয়াই। ধৰ্মীয় যিবিলাক আহে, কিছুমান ধৰ্মীয় আছে ন, পৰশ পাণ্ডৱ কৃষ্ণ, সাধাৰণ কৃষ্ণ কথা, তাৰমানে ভগৱানৰ ওপৰত মই বিশ্বাসটো বহুত বেছি। সেইকাৰণে মই জীৱনতে কথা লেখাটো আৰু ধৰ্মীয়বিলাক কাৰণ উঠি অহা বৰ্তমানটো আধ্যাত্মিক লাইনলৈ লৈ যায়। খালি এতিয়া মোৰ এটা চিন্তাই মনলৈ আহে, সমাজকৰ্মীৰ কাৰণে আমি মহিলাক নিৰাপত্তা দিব পাৰোঁ। আজি এতিয়া পালোঁ এগৰাকীক বলাৎকাৰ কৰি ওলোমাই মাৰিছে। আকৌ সেইদিনা হেৰি তোমাৰ এইটো বড়োলেণ্ডত কি ঠাই আকৌ পাহৰিলোঁ, তাৰ দুগৰাকী ফুলকুমলীয়া ছোৱালী বলাৎকাৰ কৰি মাৰি পেলালে। এতিয়া মই ভাবিছোঁ, মই চৰকাৰক এটা পৰামৰ্শ দি পেপাৰৰ যোগেদি যে সুদক্ষ এজন পুলিচ কৰ্মচাৰীৰ অধীনত এটা বেলেগ পুলিচ বাহিনী লাগে, যিটো পুলিচ বাহিনীয়ে মানে অকল এইকেইটাকে চকু দিব, ডাইনী সন্দেহত মহিলাসকলক হত্যা কৰা, বলাৎকাৰ কৰা, চিৰণি চাপদি বস্তু, এইবিলাকৰ ওপৰত চকু ৰাখিবলৈকে মই চৰকাৰক পৰামৰ্শ দিম বুলি ভাবিছোঁ। পেপাৰ গৈ চিন্তা কৰি আছোঁ যে তেনেকুৱা সুদক্ষ পুলিচ কৰ্মচাৰী এজনৰ আৰু দ্বিতীয়তে আৰু আজি মই এটা ভাল কথা পালোঁ, মই ভাবি থকাটোকে পালোঁ। 77,000 বিঘা মাটি লৈছে বোলে হেৰি খেতি কৰিবলৈ। আমাৰ এইটো আমাৰ তোমাৰ খাদ্য শস্য, দাইল, মাহ এনেকুৱাবিলাকৰ খেতি কৰিব বুলি এটা পালোঁ। চতিয়াৰ বিধায়কজনক দায়িত্বটো দি দিছোঁ। সেইটো যদি ভাল হয়, যদি অসমতে যদি অসমৰ মাটিতে যদি এইবিলাক মচুৰ দাইল হওক, ৰহৰ দাইল হওক, আলু গুটি হওক, বৰ ভাল। তেতিয়া আমি এটা স্বাৱলম্বী এটা ধাৰা এটা আৰু সেইটো এটা আচলতে জাতিৰ কাৰণে হোৱাটো অতিব প্ৰয়োজন। যেতিয়ালৈকে আমি আমদানিৰ ক্ষেত্ৰত গুৰুত্ব দি থাকিলে আৰু হয়তো স্বাৱলম্বী নহ'ব, আমি ৰপ্তানিৰ ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব, তেতিয়াহ'লে উৎপাদন বাঢ়িব লাগিব। বাৰু যদি নহওক আমি ছাৰৰ কথা আৰু কথা পাতি গৈ থাকিম, কিন্তু আমাৰ সময়ো নিশ্চয় আছে। সেয়েহে ছাৰক আমি কি কয় জন্মদিনৰ শুভেচ্ছা জনাই আজি আমি এই জন্মদিনৰ শুভেচ্ছা অনুষ্ঠানটো মই তোমালোকৰ চবকে ধন্যবাদ জনাইছোঁ। আজি এনেকুৱা বৰষুণৰ বতৰ ইমান আহিলা, মোৰ ভাল লাগিছে। কিন্তু জন্মদিনত তোমালোকক দেখিবলৈ পালোঁ। সকলোকে নমস্কাৰ জনাই আজি আমি বীৰেন শৰ্মাদেৱৰ জন্ম অনুষ্ঠানৰ যি তেখেতলৈ আমি শ্ৰদ্ধা জনালোঁ আৰু আশা ৰাখিছোঁ আমি অনাগত দিনত তেওঁ সুস্থৰে থাকক আৰু আগৰ দৰে তেওঁ প্ৰতিটো সময়ত আজিৰ সময়ত যেনেকৈ ছ'চিয়েল মিডিয়াত তেওঁ এক্টিভ হৈ আছে, বিভিন্ন সামাজিক কৰ্মত যেনেকৈ এক্টিভ হৈ আছে, তেনেকৈ সদায় তেওঁ সক্ৰিয় হৈ থাকে আৰু আমাৰ নতুন প্ৰজন্মৰ কাৰণে, উঠি অহা চামৰ কাৰণে তেওঁ সদায় আমালৈ এটা সু পৰামৰ্শৰে আমাক বাদ দেখুৱাব। তাকে আশা কৰি আমি